নমস্কাৰ ফ্ৰেণ্ড, নতুন ভিডিঅ' এটালৈ স্বাগতম। আজি ইমানেই ৰ'দ ওলাইছে আৰু মই কাপোৰবোৰ ৰ'দত উলিয়াই দিছোঁ, কাৰণ ভাদৰ মাহত কাপোৰ উলিয়াই দিব লাগে আৰু কাপোৰবোৰ ভালে থাকে। পোক পৰুৱাবোৰ যাতে কাপোৰবোৰ নষ্ট নকৰে ৰ'দত দিলে, যদি ক'ৰবাতো পোক পৰুৱা থাকে ৰ'দত শুকুৱাই দিলে আৰু পোক পৰুৱাবোৰ নাথাকে। সেইবাবে মই ধুনীয়াকৈ কাপোৰবোৰ উলিয়াই দিছোঁ আৰু ভাদৰ মাহত উলিয়াই দিব লাগে। সেইবাবে মই আজি ইমানেই ৰ'দ ওলাইছে ফ্ৰেণ্ডছ, ইমান ৰ'দ থাকিব নোৱাৰা ৰ'দ, আৰু কাপোৰবোৰ মই ধুনীয়াকৈ উলিয়াই দিছোঁ আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে চাব বুলি আশা কৰিলোঁ। আৰু হালধীয়া কালাৰ কাপোৰযোৰ মোৰ বায়ে দিছিলে যেতিয়া মই মোৰ হাজবেণ্ডলৈ যেতিয়া আহিছিলোঁ, আৰু এইযোৰ হৈছে ৰিহা মেখেলা, আৰু এইযোৰ মোৰ মানুহজনে লৈ থৈছিলে ৰিহা মেখেলাযোৰ, আৰু এইযোৰ হৈছে মিক্স পাট আৰু মুগাৰ পাটৰখিনি আজি মই উলিয়াই দিছোঁ। ৰেড কালাৰ কাপোৰযোৰ কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰিবচোন। আৰু এইযোৰ মোৰ বায়ে দিয়া দেই, তুলনি বিয়াৰ সময়ত মোক বায়ে কৈছিবনে মুগাৰ লাগিব, তেতিয়া মই বাক ক'লোঁ মোক মুগাৰ লাগিব। এইযোৰ মোক বায়ে দিছিলে মুগাৰ কাপোৰযোৰ, আৰু ইমানেই ধুনীয়া হৈ আছে মুগাৰ কাপোৰযোৰ, বহুত ধুনীয়া হৈ আছে। আৰু হালধীয়া কালাৰ কাপোৰযোৰ কোনো গুণাৰ ফুলৰ নহয় দেই ফ্ৰেণ্ডছ, একদম সূতাৰে ধুনীয়াকৈ কাপোৰযোৰ তৈয়াৰ কৰিছে। সূতা ফুলৰ আৰু বহুত ভাল কাপোৰযোৰ, সূতাৰে তৈয়াৰ কৰা, আৰু সূতা ফুলৰ কাপোৰ বেছিভাগ দিনহে যায় ক'ব গ'লে। আৰু এইযোৰ কাপোৰ বায়ে দিয়া মোৰ হালধীয়া কালাৰযোৰ, এইযোৰ ৰিহা জাপি থকা ৰিহা মেখেলা। আৰু বহাগ বিহুততো সকলোৱে মুগাৰ কাপোৰেই পিন্ধে আৰু ৰিহা মেখেলা। মোৰ মানুহজনে পাটৰ দুযোৰ ৰিহা মেখেলা এযোৰ ধুনীয়াকৈ লৈ থৈছিলে, আৰু আপোনালোকক মই দেখালোঁ, মোৰ মানুহজনে দিয়া কাপোৰবোৰ দেখাই দিছোঁ। আৰু কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ, আৰু হালধীয়া কালাৰ কাপোৰযোৰ মোৰ বহুত ভাল লাগে, মোক বায়ে দিছিলে মৰমত। আৰু আপোনালোকক আজি মই সকলোখিনি কাপোৰেই দেখাই দিছোঁ। আৰু ইমান ৰ'দ ওলাইছে ফ্ৰেণ্ডছ, ৰ'দত থাকিব পৰা নাই আৰু ইমান গৰম পৰিছে। ভাবিলোঁ আজি মই কাপোৰবোৰো ধুনীয়াকৈ ৰ'দত দিওঁ আৰু ভালে থাকক বুলি কাপোৰখিনি। আজি মই ৰ'দত উলিয়াই দিছোঁ। আৰু ভাদৰ মাহত সকলোৱে কাপোৰ কানিবোৰ উলিয়াই দিয়ে, আৰু ভাদৰ মাহত কাপোৰবোৰ উলিয়াই দিলে কাপোৰবোৰ ভালে থাকে বুলি কয়। আগৰ কাকা আইতাহঁতে কৈছিলে, ময়ো উলিয়াই দিলোঁ। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব